नमस्कार दोस्तों, वेलकम टू माय यूट्यूब चैनल। बोलक आज এটা বেলেগ ধৰণৰ ৰেচিপি বনাই লওঁ, যেটো ৰেচিপিৰ নাম হ'ল আপোনাৰ পনীৰ বাটাৰ মছলা। তেতিয়াহ'লে এই পনীৰ বাটাৰ মছলাৰ কাৰণে কি আপোনাৰ ইনগ্ৰিডিয়েণ্টছ লাগিব এবাৰ তাকে আমি চাই লওঁ। মই পনীৰ লৈছোঁ 250 গ্ৰামছ, যেটো ধুনীয়াকৈ আপোনাৰ কাটি লোৱা হৈছে। তাৰপিছত আপোনাৰ এয়া মধু লৈছোঁ হানি, যি আপোনাৰ 1.5 চামুচ লগভগ। ইয়াত আপোনাৰ ঘি হয়, খাটি একদম গৰু গাখীৰৰ তৈরি। প্রয়োজন হিসাবে যিমানখিনি লাগে দিয়া হ'ব, আপোনালোকে পিছত দেখা পাব। এয়া আপোনাৰ বাটাৰ, তাৰপিছতে আপোনাৰ দহি, তাৰ লগতে টমেটো আপোনাৰ 1 2 3 4 5 পিচ টমেটো আছে, একদম যি ৰঙা ৰঙা টমেটো। তাৰ লগত আপোনাৰ টমেটোৰ হিচাপত আপোনাৰ 3 পিচকৈ লগাই দিয়া আছে কাজু, আপোনাৰ লগভগ 1 ইঞ্চ আদৰক, আপোনাৰ 7 পিচ আপোনাৰ নহৰু, এটা আপোনাৰ কেঁচা জ্বালা আৰু 3 পিচ আপোনাৰ পিঁয়াজ। আৰু তাৰ লগতে যিখিনি ময় মছলা দৰকাৰ হ'ব, এয়াই ময় মছলাখিনি। আৰু কিমানখিনি কি হিচাপত দিব লাগিব লাহে লাহে ভিডিঅ'টোত আগবাঢ়িলে গম পোৱা যাব। তেতিয়াহ'লে দেৰি নকৰাকৈ ৰেচিপিটো আমি আৰম্ভ কৰোঁ। প্ৰথমতে পনীৰখিনিত গৰম পানী দি দিলোঁ, একদম পূৰা উতল অহা গৰম পানী, চফ্ট হ'বৰ কাৰণে। কাৰণ পনীৰখিনিতো আমি ফ্ৰাই নকৰোঁ, যাৰ কাৰণে আপোনাৰ লগভগ 5 মিনিটৰ কাৰণে ছাইডত থৈ দিলোঁ। এতিয়া টমেটোখিনি ৰাফলি চপ কৰি দিওঁ। এইটো চিষ্টেমত গোটেইখিনি টমেটো চপ কৰি ল'ম। টমেটোখিনি আপোনাৰ ৰাফলি চপ হৈ গ'ল। এতিয়া জাষ্ট পিঁয়াজকেইটা কাটি লওঁ, মতলব আপোনাৰ বাৰীক বাৰীককৈ কাটাটো ৰাফলি। আৰু কিয় ৰাফলি কাটি আছোঁ, বাৰীক কিয় কটা নাই, সেইটো আপোনালোকে পিছত ষ্টেজত গম পাই যাব। চাই থাকক আৰু লগতে মোৰ লগতে ভিডিঅ'টো মানে ৰেচিপিটো আপোনালোকে উপভোগো কৰক। এতিয়া আপোনাৰ পিঁয়াজখিনি কাটি থৈ দিয়া হ'ল। এতিয়া আদৰকখিনি আপোনাৰ ৰাফলি চপ কৰি ল'ম। আদৰকখিনি ৰাফলি চপ হ'ল। এতিয়া লচুনখিনিও আপোনাৰ ৰাফলি চপ কৰি দিওঁ। যেনে টমেটো, পিঁয়াজ এক্সেট্ৰা এইখিনি আপোনাৰ কাটি ৰেডি কৰি থৈ দিয়া হ'ল। এতিয়া পনীৰ বাটাৰ মছলাৰ কাৰণে মছলা যিটো লাগিব সেইটো বনাই লওঁ, তেতিয়াহে আমাৰ যুদ্ধখন ভাল হ'ব। কাৰণ বন্দুক থাকিলে তাৰ লগত গুলিৰ দৰকাৰটো। আৰু সেই পনীৰ বাটাৰ মছলাৰ গুলিটো হ'ব লাগিছে আপোনাৰ 1 চামচ ধনিয়া পাউডাৰ, তাৰপিছত আপোনাৰ 1 চামচ জিৰা পাউডাৰ, তাৰপিছত আপোনাৰ হাফ টিস্পুন আপোনাৰ হালধি। এতিয়া ইয়াৰ লগত আৰু কি পৰিব চাই থাকক। ক'ত গ'ল এইয়া পাই গ'লোঁ। এইটো ওলাবৰ কাৰণে আকৌ চামুচ এখন লাগিব। ইয়াত আপোনাৰ লগভগ 1 চামচ আপোনাৰ বাটাৰ দি দিলোঁ, বাদ বাকী পিছত হ'ব। আৰু এতিয়া এই মছলাখিনিৰ যিটো আচল মতলব একদম আপোনাৰ যিটো বফাৰ্ছৰ কাম কৰে আপোনাৰ, সেইটো হ'ব লাগিছে এই মালটো। এইটো আপোনাৰ যিহেতু আমাৰ পনীৰ আছে 250 গ্ৰাম, তাৰ লগত আপোনাৰ টমেটো আছে 5টা, সেই হিচাপত আমি ইয়াত দি দিওঁ 3 চামুচ। 3 চামুচে আছে। এতিয়া গোটেই বস্তুখিনি আমি ইয়াত ভালদৰে মিহলি কৰিব লাগিব। কিন্তু গোটেইখিনি ইয়াত দিয়া হোৱা নাই, এতিয়াও আৰু আছে বাকী। প্ৰথমত এইখিনি অলপ মেছ কৰি লওঁ, তাৰপিছত বাদ বাকীখিনি দি দিম। তাৰপিছত আপোনাৰ কাশ্মীৰী লাল মিৰ্চ পাউডাৰ 1 চামচ। এতিয়া গোটেই বস্তুখিনি ধুনীয়াকৈ আমি মিহলি কৰি ল'ব লাগিব, তেতিয়াহে আমাৰ পনীৰ বাটাৰ মছলাৰ যিটো মছলা সেইটো ৰেডি হ'ব। এতিয়া আপোনাৰ লগভগ মছলাটো হৈ গ'ল। চাই লওক এবাৰ, কি ধুনীয়া কালাৰ আহি গৈছে একদম। এয়া মোৰ মছলা একদম ৰেডি।
এতিয়া বাকী কাম মানে এতিয়া পনীৰখিনি মই ওলাই ল'ম। পানীৰ যিখিনি থৈ দিয়া আছিলে গৰম পানীত সেইখিনি এতিয়া মই ওলাই ল'ম। তাৰপিছত বাকী পৰ্ব ষ্টাৰ্ট হ'ব। এয়া পনীৰখিনি পানীৰ পৰা ওলাই ল'লোঁ। একদম বহুত বঢ়িয়াকৈ চফ্ট হৈ গৈছে, স্পঞ্জি। এতিয়া আগলৈ আগবাঢ়ো, মতলব গেছৰ চুলাৰ ফালে। আচল যুদ্ধ। এয়া গেছ জ্বলা হ'ল। এতিয়া উঠাই দিলোঁ আপোনাৰ কেৰাহী, তাৰ লগত কেৰাহীৰ চাফি এক দুজেকে লিয়ে সেইকাৰণে দিয়া হ'ল। চাই লওঁ গৰম হৈছে লগভগ আপোনাৰ গেছ পুৰাপুৰি হৈ গৈছে। এতিয়া ইয়াত ঢালি দিম ঘি আপোনাৰ লগভগ 3 চামুচ। এইখিনি গৰম হ'ব লাগিব। তাৰপিছত ইয়াত ঢালি দিম কিছুমান আপোনাৰ খাৰা মছলা। গৰম হৈ গৈছে। এতিয়া ইয়াত যিখিনি খাৰা মছলা আছে সেইখিনি ঢালি দিওঁ। আপোনাৰ ইয়াত দিয়া আছে আপোনাৰ দালচেনি, 2টা ইলাচি আৰু আপোনাৰ 3 পিচ লং। এইখিনি আপোনাৰ খাৰা মছলা দিয়া হ'ল। এতিয়া ইয়াত দিয়া হ'ব আপোনাৰ পিঁয়াজ, আপোনাৰ যেতিয়ালৈকে পানীখিনি শুকাই নাযায় তেতিয়ালৈকে পিঁয়াজখিনি আমি ফ্ৰাই কৰিব লাগিব। আৰু তাৰপিছত আমি আমাৰ টমেটোখিনি ঢালি দিম, কাৰণ আগতীয়াকৈ টমেটো যদি দিয়া হয় তেতিয়াহ'লে টমেটোৰ পানী ওলাব, আৰু টমেটোৰ পানী ওলোৱা মানে আমাৰ পিঁয়াজখিনি আৰু এই অৱস্থাত কেঁচা অৱস্থাৰ নিচিনা আকৌ ঘূৰি আহিব, কেঁচাৰ নিচিনা হৈ থাকিব। সেইকাৰণে ইয়াত টমেটো ঢালি দিয়াৰ কাৰণে পিঁয়াজৰ পানীখিনি শুকাই ল'ব লাগিব। আপোনাৰ লগভগ হৈ গৈছে, পিঁয়াজৰ পানীখিনি শুকাই গৈছে। এতিয়া ইয়াত যিটো জ্বলা আছিল জ্বলাটো দি দিলোঁ, আৰু ইয়াত এতিয়া দিব লগা আছে আমাৰ যিখিনি মছলা আছিলে সেই মছলাবিলাক দি দিম। এয়া আপোনাৰ নহৰু, এয়া আপোনাৰ আদৰক, ইয়াকো অলপ ৰষ্ট কৰি লওঁ যাতে ইয়াৰ কেঁচা গন্ধ মতলব যিটো কাঁচাপন আছে সেইটো গুচি যায়। তাৰপিছত বাকী বস্তুখিনি দিয়া হ'ব ইয়াত। ইয়াক কিন্তু আপুনি কণ্টিনিউৱাছলি হিলাই থাকিব দেই, নহ'লে আকৌ এই তলত পৰি গ'লে যদি জ্বলি যায় কিবাখন তেতিয়া আপোনাৰ ভাল নহ'ব সেইটো কাৰণে, বা এটা তিতা নিচিনা লাগি যাব, ফ্লেভাৰটো বেয়া হৈ যাব। সেইকাৰণে আৰু ইয়াত দিম এতিয়া আপোনাৰ কাজু। ফ্ৰাই হৈ যোৱাৰ নিচিনা হ'লে আৰু এতিয়া ইয়াত ঢালি দিম এই মছলাখিনি। এতিয়া ইয়াক ধুনীয়াকৈ অলপ হিলাই লওঁ। চাওক কালাৰ ধুনীয়াকৈ একদম মছলাৰ যিখিনি পানী আছিলে, মানে এই যে দৈ দিয়া হৈছিলে সেই পানীখিনি লগভগ আপোনাৰ শুকাই যোৱা পথত অলপ মছলা আপোনাৰ ফ্ৰাই। এতিয়া ইয়াত ঢালি দিম আমি টমেটো। এই টমেটোখিনি দিলোঁ। টমেটোখিনি ধুনীয়াকৈ ফ্ৰাই কৰিব লাগিব দেই। ফ্ৰাই কৰাৰ পিছত কি হ'ব দেখা যাওক, আপোনালোকে কিন্তু চাই থাকিব দেই। আপোনাৰ টমেটোখিনিও সিজিছে, কিন্তু আৰু ধুনীয়াকৈ ইয়াক একদম পূৰা চফ্টনেছটো আনিব লাগিব। সেইকাৰণে ইয়াক ফ্ৰাই কৰিব লাগিব, নহ'লে আকৌ ইয়াৰ এটা কেঁচা গন্ধ থাকি যাবতো, তেতিয়া ভাল নালাগে।
ফ্লেমটো অলপ বেছি ৰাখিব 2-3 মিনিটৰ কাৰণে, তেতিয়া গোন্ধটো নোহোৱা হৈ যায়। ফ্ৰাইটো হৈ গ'ল। এতিয়া ইয়াক ফ্লেমটো অলপ কমাই দিম, কমাই দি ঢাকন এখনেৰে ঢাকি দিম। ইয়াৰ চিষ্টেমটো হ'ল কিছু সময়ত পানী দিব পাৰি, কিন্তু মই পানী নিদিয়াকৈ জাষ্ট ইয়াক ঢাকি পেলাই ঢাকি কম জুইত ধুনীয়াকৈ সিজাই লওঁ আৰু পানী নিদিয়াকৈ সিজাই লওঁ। পাৰিলে আপোনালোকে এইটো ট্ৰাই কৰিব পানী দিয়াকৈ, তেতিয়া আপোনাৰ টেষ্টটো থাকি যায় আৰু ভালকৈ। এতিয়া ইয়াৰ ওপৰত মই লগাই দিম ঢাকনিখন। ঢাকনিখন লগাই দিলোঁ 2-3 মিনিটৰ কাৰণে। এতিয়া ঢাকনিখন আঁতৰাই দি চাওঁ। কি ধুনীয়াকৈ একদম আপোনাৰ গেলি যোৱাৰ নিচিনা হৈছে আৰু চাওক। এইটো আপোনাৰ লগভগ হ'লে যিটো পেষ্ট যিটো দৰকাৰ হ'ব আপোনাৰ গ্ৰেভিৰ কাৰণে, কিন্তু ইয়াৰ পৰা কিছুমান খাৰা মছলা যিখিনি আছিলে আপোনাৰ যেনেকুৱা ইলাচি, লং, ডালচেনি, সেইখিনি ওলাব লাগিব। যাৰ কাৰণে ইয়াত অলপ পানী দিয়া দৰকাৰ, একাপৰ নিচিনা পানী। মই পানীখিনি গৰম পানী লৈছোঁ। গৰম পানী লোৱাৰ কাৰণটো হ'ল বস্তুটো আপোনাৰ চব থাকি যাব, তাৰ লগতে জলদি হিটটো থাকি যায় সেইবুলি। এতিয়া ইয়াৰ পৰা মই ওলাই দিম যিখিনি খাৰা মছলা আছিলে। এইখিনি আপোনাৰ খাৰা মছলাখিনি ওলাই দিলোঁ। এতিয়া গেছটো বন্ধ কৰি দিওঁ আৰু ইয়াক ঠাণ্ডা হ'বলৈ দিওঁ, কাৰণ ইয়াক মিক্সিত দি ইয়াৰ ধুনীয়া এটা পিউৰি বনাব লাগিব। যদি আপোনাৰ হেণ্ড ব্লেণ্ডাৰ যদি থাকে তেতিয়াহ'লে বেছি ভাল, গৰমে গৰমে হৈ যায়। যিহেতু মোৰ নাই সেইটো, সেইকাৰণে ইয়াক ঠাণ্ডা হ'ব দিব লাগিব। তাৰপিছত মই মিক্সিত ইয়াক ব্লেণ্ডিং কৰি দি ধুনীয়া এটা পিউৰি বনাই ল'ম। তেতিয়াহ'লে মই এতিয়া ইয়াক গেছ বন্ধ কৰি দিওঁ আৰু ইয়াক ঠাণ্ডা হ'বলৈ দি দিওঁ। পিউৰিটো পূৰা ৰেডি, একদম মালাইৰ নিচিনা হৈ গৈছে। এনেকুৱা ধৰণৰ বনাব লাগিব। তাৰপিছত বাকী কামখিনি কৰি লওঁ। এতিয়া কেৰাহীটো আৰু এবাৰ উঠাই দিলোঁ জুইৰ ওপৰত, কাৰণ এই পিউৰিটো ইয়াত দিব লাগিব। তাৰ আগতে এটা টমেটো আৰু পিঁয়াজ দি আৰু এবাৰ ফ্ৰাই কৰিম ঘিউ দি, যাতে খোৱাৰ সময়ত এটা টেক্সচাৰ এটা আহি যায়। আৰু এই পিউৰিখিনি আমাক বেলেঞ্চ কৰিব লাগিব, যাৰ কাৰণে আৰু বেলেঞ্চ কৰিবৰ কাৰণে কি বস্তু দৰকাৰ হয় আপোনালোকে দেখা পাই থাকিব। প্ৰথম আমাক কেৰাহীটো গৰম হোৱা দৰকাৰ। আগৰখিনি চাই লওঁ, পূৰা গৰম হৈ গৈছে। এতিয়া ইয়াত দি দিম ঘিউ আৰু 2 চামুচ। ঘিউ হৈ গৈছে পূৰা। এতিয়া ইয়াত দি দিম পিঁয়াজ, একদম ফাইন চপ কৰি থোৱা পিঁয়াজখিনি, আৰু আপোনাৰ এই টমেটো। এইটো দিয়াৰ উদ্দেশ্যটো হ'ল কি আপোনাৰ খোৱা সময়ত মুখতে টেক্সচাৰ এটা আহি যাব আৰু চাহ পাম ধুনীয়াকৈ ইয়াক ফ্ৰাই কৰি লওঁ। এতিয়া আপোনাৰ লগভগ ফ্ৰাই হৈয়ে গ'ল, চব চাউল থ'ব লাগিব। যিটো বনাই আছোঁ ৰেচিপিটো মোৰ ষ্টাইলত দেই, ফুল্লি হোমমেড মোৰ ষ্টাইল হয়। এতিয়া ইয়াত ঢালি দিম এই আমাৰ পিউৰিখিনি। ঢালি দিয়া হৈ গ'ল। এতিয়া ইয়াক ঢিলাই থাকিব লাগিব। চাওক ইয়াৰ একদম কেনেকৈ এটা চিকমিকনি আহি গৈছে, পূৰা চাইনিং মাৰি আছে, কথাই বেলেগ একেবাৰে। আৰু যিটো আছে পূৰা আপোনাৰ ৰিচ ফুড হয়, অলপ হাইলি ৰিচ কৰা নাই, কাৰণ ইয়াত চিজ দিব লাগিছিল, চিজ দিয়া নাই। তাৰ বদলে মই ইয়াত দৈ দি দিছোঁ। কিন্তু যি বনি আছে একেবাৰে বেলেগতকৈ অলপ বেলেগ ধৰণৰ বনি আছে। কোনো ধৰণৰ ইয়াত আৰ্টিফিচিয়েল কালাৰ চালাৰ একো ইউজ কৰা হোৱা নাই। যি আছে চব হাৰ্বছ এণ্ড নেচাৰেল একদম। এইখিনি অলপ ফুটিবলৈ দি দিওঁ।
বঢ়িয়া কুকলি আপোনাৰ কুক হৈ গৈছে কিন্তু অলৰেডি কুক আছিলে কিন্তু আৰু এবাৰ ইয়াত কুক কৰা হ'ল যিহেতু ইয়াত গ্ৰাইণ্ড কৰা হৈছে যাৰ কাৰণে কিন্তু ইয়াত পানীৰ দৰকাৰ আছে এক্সট্ৰাকৈ পানী দিব লাগিব কাৰণ ইয়াত দিয়া হ'ব আপোনাৰ এতিয়া পনীৰখিনি আৰু সেই পনীৰখিনি যাতে ভালদৰে সিজে যাৰ কাৰণে ইয়াত দি দিম মই এতিয়া 1 কাপ গৰম পানী গৰম পানীখিনি দি দিলোঁ আৰু ফ্লেমটো হাই কৰি দিলোঁ আৰু ইয়াক কৰিব লাগিব এতিয়া মই বেলেঞ্চ মানে ইয়াত নিমখটো দিয়াৰ হোৱা নাই তাৰ লগতে আৰু যিখিনি ইনগ্ৰিডিয়েণ্টছ বাকী আছে যেনেকুৱা আপোনাৰ হানি চল্ট তাৰপিছত লাষ্টত অলপ মছলা আৰু আপোনাৰ বাটাৰ এইখিনি এতিয়া দিবৰ সময় আহি গ'ল প্ৰথমত দি দিওঁ আপোনাৰ নমক সোৱাদ অনুসৰি চল্ট টেষ্ট একচুৱেলি ইয়াক যদি পূৰা আপোনালোকে একদম ৰঙা কৰিব বিচাৰে তেতিয়াহ'লে যেতিয়া মই টমাটোখিনি ফ্ৰাই কৰিলোঁ তাতে আৰু আপোনাৰ ৰেড চিলি পাউডাৰ বা আৰ্টিফিচিয়েল কালাৰ ইউজ কৰিব পাৰে কিন্তু যিহেতু মই ঘৰত খাম ফেমিলি মেম্বাৰ খাব মোৰ বাচ্ছাই খাব যাৰ কাৰণে ইয়াক তেনেকুৱা ধৰণৰ কৰি দিলোঁ এইখিনি বস্তু ইউজ নকৰিলোঁ আৰু এতিয়া ইয়াত দি দিম মই হানি বাছ এতিয়া ইয়াক ধুনীয়াকৈ অলপ মিক্স কৰি লৈ লওঁ তাৰপিছত ইয়াত ঢালি দিম মই পনীৰখিনি পূৰা উতল আহি গৈছে এতিয়া ইয়াত দি দিম পনীৰখিনি পূৰা চফ্ট হৈ আছে পনীৰ দিয়া কমপ্লিট এতিয়া ইয়াক ঢাকি দি দিলোঁ ঢাকি থৈ দিলোঁ আৰু লগভগ 5 মিনিটৰ কাৰণে এতিয়া ঢাকনিখন উঠাই দি চাওঁ ইয়াৰ ষ্টেটাছ একদম বঢ়িয়া চাওক এবাৰ ইয়াৰ ইমানে ধুনীয়া হৈছে এতিয়া ইয়াত লাষ্ট এণ্ড ফাইনেল টাচ এটা দিব লগা আছে যেটো হ'ল বাটাৰ ইয়াত বাটাৰ বাটাৰ আপোনাৰ 2 চামুচ ইয়াক ধুনীয়াকৈ হিলাই দি দিওঁ বাটাৰ দিয়াৰ পিছত ইয়াৰ যিটো গ্লেচিং আহি যায় সেইটো অলপ বেলেগ টাইপৰ একদম চাওক অলপ সময়ৰ কাৰণে 1 পৰা 2 মিনিটৰ কাৰণে ঢাকি থৈ দিম এবাৰ ঢাকনখন উঠাই দিওঁ কিন্তু ইয়াৰ খোৱা চিষ্টেমটো হ'ল গৰমে গৰমে ধুনীয়াকৈ নান ল'ব ৰুটি ল'ব এনেকুৱা ধৰণৰ বস্তুৰ লগত খাই বেছিহে টেষ্টি ভাল লাগে গেছৰ চুলাখন বাছ এতিয়া চাৰ্ভ কৰোঁ তাৰপিছত গৰমে গৰমে ইয়াৰ পৰিৱেশন কৰা হ'ব এয়া একদম ধুনীয়াকৈ চাৰ্ভ কৰা হ'ল বাছ ইয়াক এতিয়া বহাব একদম ডবাব লাগে নান বা ৰুটিৰ লগত আৰু আজিৰ এই ভিডিঅ'টো আপোনালোকে চাই কেনেকুৱা লাগিল আপোনালোকক এই বিষয়ে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব তাৰ লগতে আপোনালোকে ট্ৰাই কৰক আজিৰ ৰেচিপিটো একেবাৰে বঢ়িয়া আৰু সহজ ৰেচিপি হয় যদি ভাল লাগে পুৰাপুৰি ৰেচিপিটো তেতিয়াহ'লে মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিব আৰু তেতিয়াহ'লে মই আগন্তুক আৰু নতুন কিবা এটা দিবলৈ উৎসাহ এটা পাম সেই বুলি আজিলৈ টাটা বাই বাই ধন্যবাদ